এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ নুমলীগড় ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা এখন বাইকক মহতিয়াই নিলে অচিনাক্ত বলেৰ'ই নুমলীগড়ৰ বাবাথানৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা এখন বলেৰ' বাহনে মহতিয়াই নিয়ে বাইক আৰোহীক দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বলেৰ'খন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক আহত হোৱা যুৱকজনৰ নাম বন্ধন ঘাটুৱাৰ বুলি জানিব পৰা গৈছে বন্ধন ঘাটুৱাৰৰ ঘৰ ৰজাবাৰীৰ লেটেকুজান বাগিচাৰ অঞ্চলৰ বুলি জানিব পৰা গৈছে ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ আহত যুৱকজন নুমলীগড় বিবেকানন্দ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ধৰিব নোৱাৰিলে মানে কি হ'ল চবে ক'লে যে মানুহখিনিয়ে বলেৰ'খনে মাৰিছে তাতে বলেৰ'খনে ক'লে গ'ল মানে ফুল ফালি পেলাই স্পীডত গুচি ঘাই লৈছে দাদাজন অকণ ঘাই লৈছে মাথাত অকণ বেছিকৈ দুখ পাইছে মূৰত চুট পাইছে মূৰত চুট পাইছে দুজন তেওঁ লগ দিছে ভালকৈ আছে ঠিকে আছে এখন লৈ আহিছিলে চব মজাই গৈছে পলাই দিলে গাড়ীখন নুমলীগড়ৰ পৰা জানমণি দত্ত ৰিপৰ্ট NG নিউজ